মানুহ কেলে ভুল হয় এবাৰ ভুল হয় মানুহ চকু চশমাৰ লগত ভুল কৰে নেকি বন্ধ কৰ মই গৈ আছোঁ তিনিবাৰ আচ্ছা কৈ আছোঁ বন্ধ কৰবেন আপনি এইটো মই ইউটিউবত ঢালি দিম না না দিম স্যার না না বেয়া দিম আপোনাৰ নামটো কওক বলছি মোর ভুল হয়েছে কইছি না নামটো কওক বলছি না মই কইছি না ভুল হয়েছে মানুহ চকুৰ লগত ভুল হয় নেকি ভুল হয়েছে কইছি না ভুল হয়েছে তিনিবাৰ আপনি যাক আমি পূজা কৰোঁ সন্মান কৰোঁ আৰু ভগৱান বুলি মানো সেইজনে হৈ গ'ল আমাৰ প্ৰকৃততে ডক্টৰে মানুহ বচাব পাৰে জীৱন দান দিব পাৰে আৰু জীৱন ধ্বংসও কৰিব পাৰে ইচ্ছা কৰিলে আৰু তেনেকুৱা এটা ঘটনাই মোৰ লগত হ'ল আজি আৰু ভিডিঅ'টো চাওক শেষলৈ যাতে অন্য মানুহৰ নহয় আৰু এনেকুৱা এটা নকৰে বেলেগক প্লিজ চাওকচোন কেনেকুৱা কিনো কৰিলে মোৰ লগত আজি দিনটো কেনেধৰণে গ'ল চাওক আজি মোৰ লগত যিটো হ'ল আজি যেনেকুৱা তাৰ বিহেভ বা যেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ হ'ল যাতে এই বস্তুটো আনৰ লগত নহয় তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো প্ৰথম আৰম্ভণিৰ পৰা শেষলৈ চাব তেতিয়া ভিডিঅ'টো নিশ্চয় গম পাব মোক মই ফাৰ্ষ্টতে কৈ দিছোঁ ভিডিঅ'টো তথাপিও চাব বাৰু বৰ দুখৰ কথা ক'বলৈ ভাষাই নাই মই গৈছিলোঁ মোৰ আশাৰে মোৰ চশমাটোৰ ফ্ৰেমটোৰ এফালে ভাগি গ'ল ইয়াত বান্ধি থৈছোঁ পাৱাৰটো চেঞ্জ কৰা প্ৰায় 8 মাহ হৈ গ'ল 8 মাহ পাছত মোৰ 6 মাহ একচুৱেলি ভেলিডিটি থাকে 6 মাহৰ ভিতৰত মই চশমাযোৰ বনাবগৈ লাগে কিন্তু মই নোৱাৰিলোঁ কিবা কাৰণত 2 মাহ লেট হৈ গ'ল ওচৰতে আমাৰ বৰডুম ছাত হস্পিটেলত দেখাবলৈ গৈছিলোঁ তাতো যিটো বিলয় হ'ল কৈ আছোঁ ৰ'ব এইজন ডক্টৰে কেৱল পইচাহে চিনি পায় কেৱল সিহঁতক লাগে অকল টকা আৰু কাম কৰিবলৈ ভালকৈ নাজানে মানে সিহঁতৰে ডক্টৰ চকুৰ দেখুৱাই আৰু নিজৰ ফাৰ্মাচী আছে নিজৰ ফাৰ্মাচীত দেখুৱাই পেলাই আৰু সিহঁতক লাগে কেৱল টকা লুটাৰ ধান্দা এইজন মানুহ মোৰ লিখীয়া যাতে এইজনৰ পাল্লাত আৰু অইন মানুহে নপৰে তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ এইজন মানুহ মই ভিডিঅ' কিছুমান ক্লিপ লৈছিলোঁ তেখেতৰ ভইচটো দেখা নাই তেখেতে কথা পাতি আছে তেখেতৰ লগৰীয়া এজনৰ লগত যে চশমা পাৱাৰটো চেঞ্জ কৰি দিলা তুমি ভুল কৰি দিলা বাৰে বাৰে লিখিছে এখেতে পৰীক্ষা কৰিছে এখেতে চকু চশমা বনাইছে সি দিছে বেলেগক কিন্তু সেই পাৱাৰটো ছেমে আছে কিন্তু ভুল কৰিছে ডক্টৰে কিন্তু পলুখন দেখাই আছে বেলেগৰ লগত কথা পাতি মানে আৰু মোকো ধমকি দিছে আৰু যে পুনেই সোমোৱাৰ লগে লগে চৰ কথাটো এনেকুৱা ধৰণৰ যে আজি মই ফোন কৰিলোঁ আজি চশমা লোৱাৰ এসপ্তাহ পাছৰ পৰা মই চশমা পিন্ধিলে মাথাটো খুব ঘূৰাই মই একো কৰিব নোৱাৰোঁ তেনেকুৱা হৈছিল সেই কথাটো সুধিবলৈ যাওঁতে মোক খুব ধমকি দিলে খুব গালি পাৰিছে এইজনে অৰুণাচলৰ চকু ডক্টৰ খণ্ড চশমা ল'লোঁ 3বাৰ ভুল কৰিছে ফাৰ্ষ্টবাৰ ৰং চকুৰ পাৱাৰ এটা কম এটা বেছি এটা বেলেগৰ পাৱাৰ বুলি দি দিছে এজন ডক্টৰ হয় অৰুণাচল মেডিকেল ভিতৰত সোমাই আছোঁ আৰু এতিয়া মানে কি হ'ল চশমাযোৰ দাম লৈছিলে 3,300 টকা এতিয়া পইচাটো ৰিটাৰ্ণ কৰি দিম কৈছে কি কৰি চাওঁ 3বাৰ ভুল কৰে এনেকুৱা যদি প্ৰব্লেম কৰে মানুহৰ লগত আপোনালোকৰ কি হ'ব পাৰে চব এইজনে লাষ্টৰ ছাৰে মোক মাফ কৰিছে ভৰি ধৰিছে হেন কৰিছে মই কিন্তু ভিডিঅ'টো আপলোড দি হেৰিম এনেকুৱা মানুহক দেখাই দিম আৰু এখেতৰ নাম চাম এড্ৰেছ মই সম্পূৰ্ণ কৈ আছোঁ আৰু বল কষ্ট এনেকুৱা মানুহ এইটো চশমা লৈছিলোঁ মই ইয়াৰ শ্লিপ আছিলে 14 তাৰিখ 13 তাৰিখ মই স্ক্ৰীনশ্বটটো দেখাম বাৰু অলপ আগত তাৰ আগত এবাৰ লৈছিলোঁ তাৰ বদলি গ'লোঁ এইবাৰলৈকে 3বাৰ হৈছে 3 টাইম এইটো হ'ল মোৰ কাগজৰ বিলটো তাত ডক্টৰৰ নাম লিখা নাই ৰ'ব মই ডক্টৰৰ নামটো লিখাই চাই লৈছোঁ সেইজন আৰু এতিয়া ডক্টৰৰ মতামত কিনো কৰে ৰ'ব দেখাই আছোঁ ক'ব নোৱাৰে বুজিছে এইটো কারণে কিন্তু চশমাটা সেদিন যেটা দিল টেস্ট করে সেদিনও টেস্ট করাতে যেটা দিল ঠিকই আছে পেশেন্টও বলে যে আপনার ঠিক আছে বুঝলেন সেদিন চাওক ছাৰ মানুহ 1 মিনিট পিন্ধি পেলাই চশমাটো পিন্ধি পেলাই মানুহ কোনো চিন্তা কৰিব নোৱাৰে ঠিক আছে মই সেইদিনা আপোনাৰ আগত 1 মিনিটমান পিন্ধি লওঁ কৰি আছে নেকি
এক মিনিটমান কৰিলোঁ। এটা থাকিলে 1 মিনিটমান শুনক। আপোনাৰ যোনটো বিহেভ কৰিলে আপুনি শুনি সোমালোঁ আমাৰ বন্ধ কৰক। আপুনি কুকুৰ চুকুৰকে গালি পাৰিছে, মই আপোনাক একো কোৱা নাই। আপুনি পাগল লিখি আপোনাৰ আগৰ চিলিপ লাগে এনেকৈ কৈছে, মই একো আপুনি কোনে জাত মানুহটো পাইছে, আপুনি ইমান বেয়াকৈ ধমকি দিছে, মই একো কোৱা নাই আপোনাক ছাৰ বুলি সন্মান কৰোঁ, ইজত কৰোঁ। আপোনাক মই ছাৰ বুলি মাতিছোঁ, বন্ধ কৰক না, ছাৰ বুলি মাতিছোঁ। আমি বন্ধ না করলে নাই এটা ভুল হয়েছে মানুহ কেলে ভুল হয়? এবাৰ ভুল হয়, মানুহ চকু চশমাৰ লগত ভুল কৰে নেকি? বন্ধ করো আমি কই আছো মানুহ তিনিবাৰ আচ্ছা কই আছো বন্ধ করবেন আপনি এইটো মই ইউটিউবত ঢালি দিম। না 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 দিম ছাৰ, না না বেয়া দিম। আপোনাৰ নামটো কওক, এবাৰ কওক। বলছি মোর ভুল হয়েছে কইছি না নামটো কওক। বলছি না মই কইছি না ভুল হয়েছে মানুহ চকুৰ লগত ভুল হয় নেকি? ভুল হয়েছে কইছি না ভুল হয়েছে তিনিবাৰ আপনি তো ভক তাতে ভক তিনিবাৰ মানুহৰ লগত ছাৰ মই নিদিওঁ বাৰু, কিন্তু তিনিবাৰ মানুহৰ লগত ভুল কৰিব নালাগে। একবাৰ নহয়, দুবাৰ নহয়। পইচা যিমান হ'লেও নাতে, মানুহ পইচাৰ লগত যিমান হ'লেও নাতে। আচ্ছা কাটুন না ভিডিঅ'টো শেষত এটাই কথাই কওঁ, যাতে মই হাত জোৰ কৰি কৈছোঁ ছাৰক, একদম চেলুট মাৰি কৈছোঁ, ছাৰ আপুনি তেনেকুৱা কাম নকৰিব, আৰু যাতে মোক যেনেকুৱা ধৰণৰ কৰিলে তেনেকুৱা বেলেগক নকৰিব। মই তিনিবাৰ, এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ মানুহৰ চবতকৈ ডাঙৰ বস্তুটো মানুহৰ হাত এখন নহ'লেও চলিব পাৰে, ভৰি নহ'লেও চলিব পাৰে, কিন্তু চকু নহ'লে একো কৰিব নোৱাৰে। তেনেকুৱা এটা বস্তু চকু লৈ মানুহে চকুক লৈ যেনেকৈ আপুনি খেলিছে, বা ধৰক যেনেকুৱা ধৰণে আপোনাৰ বিহেভ বা বিবেচনা যেনেকুৱাকৈ দিমাগত হয়, আপুনি এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ কিয় ভুল কৰি দিয়ে? মোৰ লগত তিনিবাৰ বন্ধুসকল, তিনিবাৰ চকুৰ পাৱাৰবিলাক উল্টা ফুল্টা লিখি দিয়ে। মই যদি সেইটো পিন্ধি থাকোঁ, মই ফাৰ্ষ্ট টাইম দিলে মই এইটো পিন্ধিলোঁ, এই বস্তুটো মাথা ঘূৰাই, ছেকেণ্ড টাইম আকৌ পিন্ধিলোঁ, ছেকেণ্ড টাইমতো একেই, একো দেখি নাপাওঁ, তেনেকুৱা একদম কিবা বেলেগৰ পাৱাৰটো বেলেগৰ লগত দি দিলে, সেইটো চৰি বোলে এইজন এবাৰ কাৰণে মাফ কৰিছোঁ, নেক্সট বাৰ আকৌ তেনেকুৱা কৰিছে, তিনিবাৰ হৈ গ'ল, 3 টাইম হৈ গ'ল। আৰু 3 টাইম কৰাৰ পাছত অলৰেডি মোৰ পৰা পইচা লৈছে, মই চশমা বনাবৰ কাৰণে অলৰেডি পইচা দিলোঁ, চশমাৰ পৰা পইচা সম্পূৰ্ণ দি লাষ্টত কৈছে বস্তুটো মোক উল্টা পেলাই ধমকি দিছে আৰু যে তুমি আগৰ পাৱাৰ কেলে নানিলা, আগৰ বেলেগক দেখুওৱা ডক্টৰৰ কাগজ কেলে নানা। আৰু 3 দিন আজি 1 মাহ ধৰি মোক দৌৰালে, 1 মাহ ধৰি মোক একদম নন ষ্টপ ধৰ সিদিনা এদিনা আমুক দিনা পাবি তামুক দিনা পাবি, 1 মাহ দিন মই আপোনাৰ ওচৰত গৈ আছোঁ, 3-4 বাৰ গৈ আছোঁ, আপুনি তথাপি কৰা নাই। কিন্তু লাষ্ট অৱস্থাত আপুনি চৰি বুলি কৈ দিলে, যে FIR কৰি দিম বেলেগলৈ। এইটো FIR কৰা ছিষ্টেমেই নহয়, আপুনি নোৱাৰে। এজন আপুনি শিক্ষিত ডক্টৰ হয়, তেনেকুৱা এটা কাম কৰিব নালাগিছিল। আৰু ভৱিষ্যতে অনাগত দিনত যাতে মোৰ লিখীয়া অন্য মানুহক যাতে এই কামটো নকৰে, তাকেহে সকীয়াই দিবলৈ আপোনাক অলপমান ভিডিঅ'টো বনাবলগীয়া হ'ল, আৰু ভিডিঅ'টো বনাইছোঁ। মই আপোনাক ডাইৰেক্ট কৈছোঁ, আপোনাক লাইভ কৰোঁতে কৈছোঁ, মই আৰু বহুত ভিডিঅ'টো ক্লিপ কিছুমান কাটি দিছোঁ, ডাইৰেক্ট কাটি দিছোঁ, যে ভিডিঅ' কেনেকুৱা ধৰণৰ, যদি এই ভিডিঅ'টো সম্পূৰ্ণ দিওঁ ডাক্তৰটোৰ ব্যৱস্থাই বেলেগ হ'ব, সেইকাৰণে মই কিছুমান ভিডিঅ' নিদিওঁ, কিন্তু চেম্পুল দুটামান দিওঁ ডক্টৰটো, যাতে আপোনালোকে গম পায় এৰিয়াটোৰ কথা। ডক্টৰজন ডিগবৈৰ পৰা আহে, ডিগবৈ ক'ৰবাত কোৱাৰ্টাৰ আছে নে ক'ত হয় নাজানো, জাতিগত কথা একো নকওঁ, আমি অসমীয়া, তেখেতে কিবা জাতি বুলি নকওঁ, তেখেতে হয় বেংগলী হয়, একো নাই, মতলব নাই, সেইবিলাকৰ লগত একো নহয়। সি বৰডুমচা চাকৰি কৰে, বৰডুমচা অৰুণাচলৰ ভিতৰত যোনখন মেডিকেলত তেওঁ চাকৰি কৰে, আমাৰ ওচৰত নাই, হয়তো মাকুম যাব লাগিব, নহ'লে তিনিচুকীয়া যাব লাগিব, চশমা দেখাব পাৰে, মই ল'ব পাৰিম, একো নাই, দূৰতো লৈ লওঁ, কিন্তু যাতে অন্য মানুহৰ লগত আপুনি তেনেকুৱা এটা কাম নকৰে। তেনেকুৱা মানুহৰ লগত, মানুহৰ চবতকৈ ডাঙৰ বস্তু চকুৰ চকুৰ লগত যাতে নেখেলে, তাৰ কাৰণে সেই ভিডিঅ'টো বনালোঁ। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, যাতে এনেকুৱা এটা ডক্টৰ পৰাপক্ষত আমাক নালাগে। কিন্তু মই ভিডিঅ'টো ক্লিপ সম্পূৰ্ণ দিয়া নাই, কিছুমান ভিডিঅ' দিম, কিমান ক্লিপ দিছোঁ কিছুমান ক্লিপ দিয়া নাই। আজিলৈ বাই বাই বন্ধুসকল।